নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আহা আমি আজি গোৱা যাওঁ। পাহি ৰাজবংশী কিবা হৈছে বোলে, তাত বলিয়া কুকুৰে কামুৰিলে। আমি চাব যাওঁ আহা সকলোৱে। इसके साथ मत घूम रे, तू पागल हो जाएगा। তুমি যে এইবিলাক কাপোৰ পিন্ধিছে মই মানে পিন্ধিব নোৱাৰো, মানে কি পিন্ধা আনিছে এইবিলাক কাপোৰ লাগে ঠিকে পিন্ধিছে ঠিকে কেনেকুৱা লাগে পিন্ধি মানে মই নিপিন্ধো কেনেকুৱা তোমাৰ নিচিনা পিন্ধিবি একো নহয় আজি গোৱাত আহিছো বুলি পিন্ধিব পাৰো আৰু তোৰ নিচিনা বুটাম খোলা চোলা এটা পিন্ধাই দে তাইক। तू चुप रे बाबा, तू चुप रे। मस्त जोक मारा रे। समझ रहे हो समझ रहे हो oh no বাত কবলা যাই ফকা ফকা ইটোলে আছে নহয় আৰু মজা লাগিব কি মজা আজি মানে ৰাতি 3টা লৈকে ব্লগ হ'ব कल मेरी शादी है आज एक्शन प्लीज बैठो তুমি খৰা খৰা বেছৰি মই ৰ'জ তাইও হানিমুন বনাব গৈছে আকৌ। ছবি গ্ৰাছ খোৱা লগ নকওঁ আৰু। মানুহ উঠি গৈছে মানুহ উঠি গৈছে। मार साले का खोपड़ी तोड़ साले का আমি হানিমুনত আহিছিলো মই অকল আছে চাক কোনো মানে নাই মই এইকেইটাহে মোৰ লগত আছে হানিমুনত আহিছিলো মই হানিমুনত আহিছিল নে ফ্ৰেণ্ড চাৰ্কুল নাজানো মোৰ মতাটো নাইকিয়া হৈ গ'ল ক'ত গুচি গ'ল নাজানো মতা হেৰাই গ'ল। হানিমুন কাৰ লগত বনাব এতিয়া তাইহে জানে আৰু দেই। কিন্তু মানে নালাগে এতিয়া মানে মই ৰাতি মাছাজ ল'ম আকৌ কি মাছাজ ল'বি লবি মাছাজ লবি দে, তই লবি মাছাজ ৰাতি। তই নললে কোনে ল'ব? रुको जरा, सबर करो। এনেকুৱা পোৱালি এটা লাগিব হ'বনে বাৰু? মোৰ চুলিখিনি একদম হেৰি কালাৰ হয়, কিন্তু তোমাৰতো নাজানো কি ওলাব তুমি ৰিমিক্স মোৰতো কোলাই হ'ব যেন লাগে এনেও কোলাই থাকে চুলি, বেলেগৰ কথা কোৱা নাই আকৌ মই। अब आए ना लाइन पे इतना ओवर एक्टिंग नहीं करने का देखा जगह देखे से एन्जॉय नकरे কি কই ৰোমান্টিক ফিলিংছ আনিব লাগে এইবিলাক মই তহতক দি দিও নেকি নাই এইবিলাক নাই আমাৰ সেই ফৰিঙে দি দিব, লৈ ল। ফৰিং মানে ছবি গ্ৰাছ খোৱাৰ কথা কৈছো। समझ रहे हो आप কি মানে আপোনালোকক মানে কি বুলি কম ৰ'ব আৰু নাই কোৱা ছবি গ্ৰাছ খোৱা পুৰণা বেমাৰ আছে নেকি? ৰাতি হ'লে লেডিজ হৈ যায়, চাই লওক। इसकी माँ का भोला चेहरा আমাৰো মাছাজ ধৰি দিছো লৰাই মাছাজ কৰি আছে বিয়াত ধৰি এটা ছোৱালীজনী এনেকে ধুনীয়া লৈ আছিল আমি মাছাজ কৰিম ए रहा नहीं जाता तड़प ही ऐसी है ना समझ रहे हो आप কিনা আৰু এনেকে ধৰি চাই এনেকে শিকোৱাও ঠিক আছে ধুনীয়াকে তোমাক খোৱা आओ रोज रखा खाবলৈ মানে পেডাল ল'ব এতিয়া वो पैसा ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है